हेलो गाइस वेलकाम माय यूट्यूब चैनल मोर अन्य এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। তো বন্ধুসকল এটো দেখিছে মই পকি টেংকিত হিঙিন মাছৰ খেতি কৰিছো। তো আপোনালোকে ভিডিওটো হেকলৈ চাই থাকিব। মই কি ধৰণে টেংকিত হিঙিন মাছ কৰিছো এটো আজি আপোনালোকক দেখুৱাম। তো বন্ধুসকল ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আৰু সকলোৱে যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিব। যেটো প্ৰথমকে কৰিছো হিঙিন মাছত বহুতে কয় বিনা অক্সিজেনত হিঙিন মাছৰ খেতি কৰাটো অকণ জটিল হয়। তো গতিকে মই বিনা অক্সিজেন পাম্পত হিঙিন মাছ খেতি কৰিছো। তো মই ৰিজাল্ট ধুনিয়া পাইছো নতুন পদ্ধতিৰে। তো প্ৰথমবাৰ কৰিছো তো মোটামুটি ৰিজাল্ট ভালে আছে। আপোনালোকে যদি কৰিম বুলি ভাবে তো হিঙিন মাছ টেংকিত কৰিব পাৰি, কম জায়গাতে কৰিব পাৰি। এটো নিজৰ বাৰীত বা নিজৰ ঘৰতে কৰিব পাৰি। যেটো হিঙিন মাছৰ বজাৰটো বিয়া নহয়, হিঙিন মাছৰ বজাৰ বহুতে ভাল আছে। কাৰণ 1 কেজি হিঙিন মাছৰ দাম 500 টকা 450 টকা আছে। তো আপোনালোকে যদি কৰিম বুলি ভাবে এটো কৰিব পাৰে। আৰু হিঙিন মাছ বুলিয়ে নহয় বজাৰত হিঙিন যিকোনো মাছৰে আপোনালোক বজাৰটো ভাল আছে। বেলেগৰ হয়তো গাহৰি বা ছাগলী এনেকা বজাৰটো উঠানামা হৈ থাকে। হিঙিন মাছটোৰ বা যিকোনো মাছেই হওক বজাৰটো বেয়া নহয়। তো আপোনালোকে হিঙিন মাছৰ কালচাৰটো কৰিম বুলি ভাবিলে কৰিব পাৰে। একেবাৰে কম খৰচত কৰিছো মই পকি টেংকি নিজে বনাইছো। লগতে মেটেকাও দি দিছো, মই দানা দিছো। এইবোৰ মাছবোৰ দেখিছে আজি 45 দিন মান হৈছে। 45 দিনত 20 গ্ৰাম 30 গ্ৰাম এনেকুৱা হৈছে। তো 6 মাহ মান ৰাখি দিলে 100 গ্ৰাম সাইজৰ হৈ যাব ধৰি লওক। তো আপোনালোকে যদি কৰিম কৰিব পাৰে। মই প্ৰথমবাৰৰ কাৰণে পোনা কিনি আনিছিলো। এটা হিঙিন মাছৰ পোনা 5 টকাকৈ লৈছিলে। তো সেকেন্ড টাইমত মই পোনা নিজৰ ঘৰতে বনাম। এইখিনিৰে মই ইনজেকশন কৰি মেলি ধুনিয়াকৈ ঘৰতে পোৱালি দিয়াম। আৰু কাৰোবাক যদি পোৱালি লাগে পোৱালি ল'ব পাৰে বা মোক যোগাযোগ কৰিলেও পোৱালি হিঙিন মাছৰ পাই যাব। তো এইটো মই প্ৰথম কৰিছিলো। তো ধুনিয়া ৰিজাল্টটো মোটামুটি মই ভালে পাইছো। তো আপোনালোকৰ ইচ্ছা হলে কৰিব পাৰে। তো বন্ধুসকল ভিডিওটো যদি ভাল লাগে লাইক এটা কৰিব আৰু যিমান পাৰে সিমান মোৰ ভিডিওটো শ্বেয়াৰ কৰি দিব।